আমাৰ দলেও ঘোষণা কৰিব আমাৰ দলৰ প্ৰক্ৰিয়া চলি আছে আৰু একেবাৰে সৰ্বোচ্চ পৰ্যায়ত আমাৰ যিটো চেণ্ট্ৰেল ইলেকশ্যন কমিটি বুলি কয় চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ সভা হ'ব আৰু সভাই দলে নিৰ্ধাৰণ কৰি দিব কোনে মই সিটিং এমপি হয় মই বিচাৰিছোঁ মই মোৰ দলকো মই কৈছোঁ যে আমাৰ সেইটো নিয়ম এটা আছে গণতান্ত্ৰিক এটা নিয়ম এটা আছে যিকোনো মানুহে মই এতিয়া ইয়াৰ সিটিং এমপি যিজন সাংসদ নগাঁৱৰ মইতো এপ্লাই কৰিছোঁৱেই কিন্তু যিকোনো কৰ্মী যিকোনো নেতাই যিকোনো অসমৰ জেগাৰ পৰাও এপ্লাই কৰিব পাৰে গতিকে সেইটো এটা আছে হ'ব পাৰে মই নাজানো কিন্তু ওলাই লওকচোন বাৰু থেংক ইউ এইবিলাক গোকাত মিছা কথা মইতো এইটো গোটেই এইটো তোমালোকৰ মিডিয়াৰ যোগেদি এনেকৈ কোনোবাই প্লেন কৰে ৰোপণ কৰে আৰু সেইবিলাক যাতে আমাৰ মানুহবিলাকৰ যাতে মনোবল হ্ৰাস হয় তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া বহুত দিনৰ পৰা চলি আছে মই কিন্তু স্পষ্ট কৰি দিছোঁ চবকে স্পষ্ট কৰি দিছোঁ মই মিডিয়াৰ যোগেদিও স্পষ্ট কৰিছোঁ যে মই বিজেপিলৈ যোৱাৰ কোনো প্ৰশ্নই নুঠে সেইটো দলে নিৰ্ধাৰণ কৰিব কিন্তু মই নগাঁৱৰ পৰাই সিটিং এমপি হিচাপে আৰু নগাঁৱৰ সাধাৰণ ৰাইজে জনসাধাৰণে মোক কৈছে যে মই ইয়াৰ পৰাই উঠিব লাগে আৰু মই নগাঁৱৰে এতিয়া ভোটাৰ গতিকে মই ইয়াৰ পৰাই বিচাৰিছোঁ দলে নিৰ্ধাৰণ কৰিব সেইটো কৰিলে আমাৰো কৰিব আমাৰ প্ৰত্যাহ্বানটো আছেই প্ৰত্যাহ্বান নিৰ্বাচন যিকোনো নিৰ্বাচনেই প্ৰত্যাহ্বান কিন্তু আমাৰ দৃঢ় বিশ্বাস যোৱাবাৰ যেনেকৈ সুদীৰ্ঘ ৩৫ বছৰৰ পিছত আমি যেনেকৈ নগাঁও সমষ্টিটো কংগ্ৰেছ দলৰ হৈ পেলাই উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ সকলো ৰাইজৰ সমৰ্থনত আশীৰ্বাদত গতিকে এইবাৰো আমি নগাঁও আসনখন অক্ষুণ্ণ ৰাখিবলৈ আমি সমৰ্থ হ'ম বুলি আমি আশা কৰিছোঁ থেংক ইউ